হয়, এয়া প্ৰভাত চন্দ্ৰ তাৰু, কাৰ্যবাহী সদস্য কাৰ্বি আংলং সাহিত্য সাহিত্য পৰিষদ। এয়া ৰদীপ দা, পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি। আৰু লগতে উপস্থিত আছে এয়া টংক কোঁৱৰ ছাৰ, ঋষভ একাডেমীৰ উপদেষ্টা। আৰু লগত উপস্থিত আছে এয়া লংচিং ৰংপি, বৈতলাংছু মিউনিচিপালিটি বৰ্ডৰ সদস্য। আৰু সমান্তৰালকৈ ইয়াত উপস্থিত আছে এয়া ভানু জোৱাৰদাৰ। তেওঁ মোৰ গীতটিত যথেষ্ট পৰিমাণে তেওঁ সহায় আগবঢ়াইছে, এয়া ভানু দা। আৰু ইয়াত বেদৰাজ শৰ্মা, যিজনে মোৰ গীতটি সম্পূৰ্ণভাৱে ৰেকৰ্ডিং কৰিছে, তেওঁ। একাডেমীৰ মুখ্য উপদেষ্টা কোঁৱৰ ছাৰ আৰু পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি ৰদীপ দা। আৰু উপস্থিত লংচিং সাংবাদিকমীয়া ভানু জোৱাৰদাৰ লগতে উপস্থিত ৰাইজ। আৰু এই গীতটি আচলতে তেনে কোনো ট্ৰেইনিং নাছিলে, দুৰ্গা পূজাৰ কাৰণে গীত এটা বনাম বুলি এটা আছিলে, আৰু সেই আশাটোকে আজি পূৰণ কৰিলোঁ। এয়া প্ৰভাত দাই মোৰ গীতটিৰ শুভমুক্তিৰ বাবে আগবাঢ়িছে। তেওঁ এয়া লৈছে বেনাৰ, আৰু লৈ পেলাই এয়া কোঁৱৰ ছাৰক দিছে, তাৰপিছত ৰদীপ দা সকলোকে দিছে। আৰু এয়া মোৰ গীতটিৰ আজিৰ যি এই শুভ উদ্বোধনী অনুষ্ঠান প্ৰভাত দাই লৰিছে, লগত মই আছোঁ। এয়া শুভ উদ্বোধন কাৰ্যসূচী প্ৰভাত দাই খুব সুন্দৰকৈ আগবঢ়াই লৈ গৈছে। আপোনালোকে দেখিছে এয়া মোৰ গীতৰ বেনাৰ। ইয়াৰ পিছতেই আমি গীতটি শুনিম, আৰু গীতটি প্লে' কৰিব প্ৰভাত দাই। আহক গীতটো শুনো। বাজিছেনে? বাজি আছে কৰিছে দাবিং রঙে রঙে নাচে পানুলাতে পূজা আহিলে দুর্গা মাহিলে পূজা আহিলে দুর্গা মাহিলে এটা থাকলো বাজে মানে এতিয়া ইয়াৰ পিছতে প্ৰভাত দাই ভাষণ আগবঢ়াব। মা দুৰ্গাৰ গীতটি উন্মোচনৰ কাৰণে মোক আমন্ত্ৰণ কৰাৰ বাবে তেখেতক আন্তৰিক আৰু হৃদয়ৰ কোণৰ পৰা ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। তেওঁ যাতে ইয়াতকৈ আৰু আগত গৈ বিশ্বৰ দৰবাৰত তেওঁ যাতে সংগীতৰ দ্বাৰা উজলি উঠে। ইতিমধ্যে আমি গম পাইছোঁ তেখেতে নেপাল আন্তঃৰাষ্ট্ৰীয় এখন ৰাষ্ট্ৰ আমাৰ নেপাল ৰাষ্ট্ৰত তেখেতে গৈ বিশেষকৈ অনুষ্ঠানত তেখেতৰ বিভিন্ন গান পৰ্যবেক্ষণ কৰি অহা আমি ইতিমধ্যে প্ৰত্যক্ষ কৰিছোঁ ফেচবুক একাউণ্টৰ জৰিয়তে। আৰু তেওঁ হয় বহু দিনৰ পৰা গাই আহিছে, সেইটো আমি দেখি আছোঁ, আৰু বিভিন্ন অনুষ্ঠানত তেখেতে ৰাখিছে আৰু এলবামো বনাইছে। আৰু লগতে মাজে সময়ে গীতবোৰ তেনেধৰণৰ ৰেকৰ্ডিং কৰি শ্ৰোতাৰ মাজত তেখেতে আগবঢ়াই আহিছে। তেনেধৰণৰ প্ৰতিভা থকা এজন যুৱ নেতা আমাৰ মাজত অত্যন্ত প্ৰয়োজন। আৰু এনেকৈ শিল্পীসুলভ মনোভাৱেৰে ৰাইজৰ লগত থাকি, সমাজৰ লগত থাকি, সংস্কৃতিৰ লগত থাকি আমি আমাৰ সমাজত তেনেধৰণৰ যুৱক, তেনেধৰণৰ প্ৰতিভা থকা যুৱক আমি খুব কমেই পাওঁ। আমি লিখিব পৰা মানুহে কোৱাৰ দৰে আঙুলিবোৰত লিখিব পৰা বুলি ক'ব পাৰি। তাৰ বিভিন্ন সময়ত এই সময়ত বিভিন্নজনে ব্যক্তিগতভাৱে বিভিন্ন পেচাত, বিভিন্ন কৰ্মৰত বা অন্যান্য কোনো কাম নাথাকিও মানে অনাই বনাই ঘূৰি ফুৰি সময় নষ্ট কৰা মানুহ প্ৰায় কেইজনক দেখিবলৈ পাইছোঁ। কিন্তু তাৰ ব্যতিক্ৰম আমাৰ দুটো নিগম। তেওঁলোকক যেতিয়াই লগ পাইছোঁ, যেতিয়াৰ পৰাই কথা পাতি আহিছোঁ, সকলো কথা যুক্তিপূৰ্ণৰে
কথাবোৰ কয় আৰু যিমান পাৰে যিকোনো কথাসমূহ আগন্তুক সময়লৈকেও ৰাখি বিষয়বোৰ আলোচনা বা পৰ্যালোচনাৰ মাজেৰে এটা সিদ্ধান্ত অহাৰ পাছত যিকোনো কথাবিলাক ক'বলৈ তেখেতে ইচ্ছা কৰে সেই আগ্ৰহটো তেখেতক দেখিবলৈ পাইছোঁ আমি আশা ৰাখিছোঁ আমাৰ বৃহত্তৰ এই অঞ্চলটোৰ তেনেধৰণৰ সম্পদ যাতে আকৌ জিলিকি উঠক আৰু যি প্ৰতিভাৰে যি আশা আৰু মনোবাঞ্ছাৰে মা দুৰ্গাৰ এই গীতটো ৰচনা কৰিছে বা গাইছে ৰেকৰ্ডিং কৰিছে ইয়াত সংগীত ব্যৱস্থাপক সুমৰাজ বেদৰাজ শৰ্মা আৰু লগতে দাদা আছিল আনুদা ভাৰতীয় দাদা অৱসৰপ্ৰাপ্ত শিক্ষক তেখেতে কি আছিল এই গীতটোৰ কৃতজ্ঞতা গতিকে সকলোকে আজি শুভাকাংক্ষীসকলে ইয়াত উপস্থিত আছে বিশেষকৈ আমাৰ জিলা পশ্চিম কাৰ্বি আংলং জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি তথা আমাৰ টুটু নিগমৰে সংগীতৰ গুৰু বুলি তেখেতক মানিছে হয় আমি চবেই মানো তেখেতৰ বহুত প্ৰতিভা আছে তেখেত এজন শিল্পীও হয় উদ্যোক্তাসকলক মই সঁচাকৈ ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে মনোবাঞ্ছা শিল্পীসকলৰ মনোবাঞ্ছাবোৰ যাতে পূৰ্ণ আৰু ইয়াতকৈ আৰু বহল মনোচল অনাগত সময়ত তেওঁলোকে দখল কৰক আমাৰ মনোচল আমাৰ এই অঞ্চলৰ সুনাম যাতে অৰ্জন কৰক তাৰে কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ইমানকৈ কৈ এই শুভ অভিজ্ঞতাৰ মা দুৰ্গাৰ গীতটিৰ শুভ কৰা আপোনালোকৰ সকলো আগতে ইমানকৈ কৈ মই সন্মান কৰিছোঁ।